হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু ভালে থাকক। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে বছৰৰ শেষৰ দিনটোত কি কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব দেই। আমাৰ এইফালে দেখিছেনে আলু ফ্ৰাই কৰি আছে, মানে মুৰ্গী মাংস বনাবৰ কাৰণে। এইফালে এয়া মুৰ্গীখিনি কাটি ধুনীয়াকৈ ধুই থোৱা হৈছে আৰু এয়া দেখিছে বনাবলৈ পূৰা আয়োজন কৰা হৈ গৈছে। একেবাৰে চিম্পুল আয়োজন দেই। আমাৰ লোকেল মুৰ্গী মাংস জোল আৰু অলপ পোলাও বনাইছোঁ। বেলেগ আৰু একো কিবাকিবি বনোৱা নাই। দিনত যিহেতু মাছ খাইছিলোঁৱে, মানে 2টা মাছ মাংস খোৱাৰ পাছত আৰু একো বেলেগ বস্তু খাব মন নাযায়। সেইবাবে একেবাৰে চিম্পুলকৈ এখনেই বনাই থৈ দিলোঁ, যি ঘৰৰ মানুহখিনিয়ে খাই আছোঁ। আৰু এইফালে দেখিছেনে পূৰা পিঁয়াজ ভজা হৈ গৈছে, নহৰুখিনি দি দিছে। নহৰু আদা নহৰু মই অলপ থেতালি থৈছিলোঁ, সেইখিনি এনেকৈ ভাজি লৈছে। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আৰু জুইখিনি দেখিছেনে কি ধুনীয়াকৈ জ্বলিছে। বস্তুখিনি পূৰা যোগাৰ কৰি থৈছোঁ বুলি ইটোৰ পাছত সিটো মানে দিবলগীয়া হৈ গৈছে, নহ'লে জ্বলি যাব। আৰু গেছত হ'লে বাৰু ইমান জল্দি নহয়, এতিয়া জুই বুলি মানে পূৰা স্পীডত কৰিবলগীয়া হৈছে। এইখিনি দেখিছেনে বিলাহীখিনি দিছে আৰু পূৰা জল্দি ৰঙাই হৈ গৈছে। এতিয়া এইখিনিত আৰু নিমখ হালধি দি মছলাখিনিও দিব। তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো চাই মৰম দিব বুলি আশা থাকিল। আমাৰ বাৰু অলপ বেছি আয়োজন নাই বাৰু, দেহাও গাটো বেয়া, সেয়েহে অলপ চিম্পুলকৈ বনালোঁ। আৰু আপোনালোকৰ কি বনাইছে নিশ্চয় কমেণ্ট কৰি জনাব। ইফালে দিছে মছলাখিনিও দি দিছে। মছলাৰো বিশেষ একো দিয়া নাই, অলপ চিকেন মছলা দেখিছেনে, এয়া অকণমান গৰম মছলা আৰু অলপ ধনিয়া গুড়ি জিৰা গুড়ি এনেকৈ দিছে। এয়া মছলাখিনিও ভাজি হৈয়ে গৈছে। ইয়াতে একেবাৰে এতিয়া মাংসও দিব পৰা হৈয়ে গ'ল। ভিতৰত মই পোলাও বনাবৰ কাৰণে সেইফালেও যোগাৰ কৰি আছোঁ, সেয়াও বাৰু আপোনালোকক অলপ দেখাম। মাংসখিনি আগে বনাই লোৱা হৈছে। এতিয়া টাইম পূৰা 9:30 মানেই হৈ গ'ল। এইখিনি বনাই লৈছে তেতিয়ালৈকে। আৰু এইখিনি দিছেনে কেঁচা জলকীয়া 2টামানো দি দিছে। আৰু এয়া পূৰা ভজা হৈ গৈছে। এতিয়া এয়া মাংসখিনিও ঢালি দিছে, এইখিনিও ধুনীয়াকৈ ভাজি লয়। তেতিয়ালৈকে চাই থাকক আপোনালোকে। এইখিনি দেখিছেনে মাংসখিনি ধুনীয়াকৈ ভাজি আছে। এইখিনি মাংসখিনি ভজা হৈয়ে গৈছে, পূৰা কাষে কাষে তেল ওলাই গৈছে। যিহেতু অলপ জোল বনাব, পানীও অলপ গৰম কৰি থৈছোঁ মই, এইখিনি দি দিব। এয়া দেখিছেনে পূৰা ভজা হৈ গৈছে। এতিয়া গৰম কৰি থোৱা পানীখিনি দি দিছে। আৰু এইখিনি পানী দিয়া হৈ গ'ল। এতিয়া অলপ উতলিবলৈ দিব। আৰু এইফালে মই দেখিছেনে পোলাও বনাবৰ কাৰণে গাজৰ মটৰ, এইফালে আদা নহৰু অলপ থেতালি লৈছোঁ, জিৰা লং দালচেনি ইলাইচি তেজপাত আৰু এটা মিহি মিহিকৈ পিঁয়াজ কাটি থৈছোঁ, কাজু কিচমিচ আৰু এইফালে অলপ বাটাৰ। এইখিনি এনেকৈ যোগাৰ কৰি থৈ দিছোঁ। আৰু লগতে এয়া চাউলখিনিও মই ধুই থৈ দিছোঁ আগতেই। তেতিয়ালৈকে চাই থাকক। আৰু এইফালে দেখিছেনে, এইফালে আকৌ মই বাহিৰলৈ আহিলোঁ। এয়া মাংসখিনিও উতলি আছে। এইফালে মই আকৌ পোলাও বনাবলৈ কুকাৰটো ধুনীয়াকৈ পাতি লৈছোঁ, তাতে অলপ বাটাৰ দি লৈছোঁ। কাজু আৰু কিচমিচখিনি ভাজি ল'ব, এইখিনি গলালৈকে অলপ। আৰু এইখিনি গৰম হৈ গৈছে। ইয়াতে মই এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লওঁ ৰঙা কৰি।
বেছি ৰঙা নকৰোঁ বাৰু জ্বলি যোৱালৈকে। তাৰমানে কিচমিচখিনি অলপ ফুলি গ'লে মানে বাদামৰ নিচিনা হৈ গ'লে ফুলি গ'লে মানে এইখিনি মই কাঢ়ি ল'ম। আৰু এইখিনি নিচিনা ধুনীয়াকৈ ফুলি গৈছে বাদামটোৰ নিচিনাকৈ। আৰু এইখিনি মই এনেকৈ কাঢ়ি লৈছোঁ। এইখিনি মই কাঢ়ি ল'লোঁ। আৰু আকৌ এইফালে অলপ ৰিফাইন অইল দি লৈছোঁ। এনে গৰম হোৱাৰ লগে লগে মই অকণমান চেনি দি দিছোঁ কালাৰটো আহিবৰ কাৰণে। এইখিনি গলি গৈছে, ইয়াত দেখিছেনে? ইয়াতে মই এতিয়া তেজপাত, লং, দালচেনি আৰু জিৰা, ইলাইচি সেনেকৈ যিখিনি গোটা মছলা অলপ থৈ দিছিলোঁ সেইখিনি এনেকৈ দি লৈছোঁ। সেইখিনি ভাজি ল'ম অকণমান। হৈ গৈছে। ইয়াৰ লগতে মই এতিয়া দি দিম মিহিকৈ কাটি থকা পিঁয়াজখিনি। দেখিছে এইখিনি মই বেছি ৰঙা কৰি নাভাজোঁ। পিঁয়াজখিনি আধা ভজা হোৱাৰ লগে লগে মই এতিয়া ইয়াতে আদা নহৰু অকণমান পেষ্ট দি দিম। এতিয়া দেখিছেনে অকণমান দিছোঁ আদা নহৰু পেষ্ট। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আদা নহৰুখিনি ভাজালৈকে পিঁয়াজখিনি ৰঙা হৈয়ে গৈছে। ইয়াতে মই এতিয়া আৰু চাউলখিনি দি দিম। দেখিছে এয়া ভজা হৈ গৈছে। মই এতিয়া ইয়াত দিম চাউলখিনি। ইফালে মোবাইল ধৰি এখনতে বহুত ভিডিঅ' কৰি বনাই মানে দিগদাৰ হৈছে। কেমেৰাটো লৰি গৈছে, তাৰ বাবে বেয়া নাপাব আপোনালোকে। এইখিনি দিছে চাউলখিনি মই ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত অকণমান দেৰি ভাজি ল'ম। কেমেৰাটো বহুত লৰি গৈছে। চাউলখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ইয়াতে মই এতিয়া কাটি থকা চব্জিখিনি মানে গাজৰ আৰু মটৰখিনি ঢালি দিম। এইখিনিও আকৌ 2 মিনিটমান ভাজি ল'ম মই। দেখিছেনে? মই তাৰমানে ভাজি থকাখিনি নেদেখালোঁ আৰু যিহেতু কেমেৰাটো লৰি গৈছে। আৰু এইফালে দেখিছেনে লগতে নিমখ অকণো দি দিছোঁ। এইখিনি ভাজি হৈ গৈছে। মই এতিয়া দি দিম ভাজি থৈছিলোঁ কাজু আৰু কিচমিচখিনি। সেইখিনিও ঢালি লৈ আকৌ 3-4 মিনিটমান ভাজি থাকিম। গেছৰ টেম্পাৰেচাৰটো কম কৰি লৈছোঁ। দেখিছেনে এইখিনিও দি লৈছোঁ। দি লৈ এতিয়া মই 3-4 মিনিট ভাজিম। মই বেছি ভাজি থকা দেখুওৱা নাই। মই 3-4 মিনিটমানেই ভাজিলোঁ। ভাজি এতিয়া পানীখিনি দি দিছোঁ। দেখিছেনে অকণমান গৰম কৰি থৈছিলোঁ পানীখিনি দি লৈ ধুনীয়াকৈ চাৰিওফালে লৰাই দিছোঁ। লৰাই এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি এটা চিটি মাৰিব দিম। আৰু এইফালে আমাৰ দেখিছেনে মাংস বনাই হৈ গ'ল। আৰু আমাৰ বাকী পোলাও বনাই ৰেডি হৈ গৈছে। এটা চিটি লগোৱা মাত্ৰ মই বন্ধ কৰি কুকাৰৰ ঢাকনখন খুলি দিলোঁ। খুলি দি এইফালে দেখিছেনে লৰাই দিছোঁ অলপ। আৰু এইফালে আমাৰ আৰু জুইখিনি জ্বলি আছিলে যিহেতু বিলাহী আৰু আলু পুৰিছিলে তাৰো অলপ পিটিকা কৰিলোঁ। আৰু আজি আমাৰ একেবাৰে চিম্পুলকৈ বছৰৰ শেষটো বিদায় দিলোঁ এনেকৈ। আৰু এইফালে এতিয়া ৰাতি 12টা বাজিলে। 12টা বজাত আমি উঠিয়ে আকৌ কেক কাটিবলৈ আহিলোঁ। ইফালে কেক কাটিলোঁ। তাইও কেক কাটি অকণ তাইক খুৱাই দিলোঁ। তাইৰ গাটো ভাল নহয় বাৰু বেছি। এইফালে তাইক কৈ আছিলোঁ মই যে হেপী নিউ ইয়েৰ বুলি কৈ দিয়া। তাই কিন্তু কোৱা নাই। ময়ে কৈ দিছোঁ আকৌ এবাৰ নতুনকৈ হেপী নিউ ইয়েৰ। তেতিয়ালৈকে বাই বাই।